say Ibras. Hi, কৈ দিয়া। কোন দিগি ধাও কৰিলে? ক'ত? ক'ত ধাও কৰিলে? তাত ধাও কৰিলে? তাৰমানে ফটকা ফুটিলে। পাঁচটা লাগিব। পাঁচটা লাগিবই। ভতিজা দুটা বাৰ্থডে আছে আজি। তাকে বাৰ্থডে কাৰণে অলপমান হেৰি কৰিলোঁ আৰু বাৰ্থডে হৈছে কাৰণে অলপ ডেক'ৰেশ্যন কৰি কিনি পাতিছোঁ। কেনেকুৱা হৈছে নাজানো। নাম দুটা কিৰিয়ান আৰু কিচিপ। Ibras. Ini kisip. Ya kilian. Ya maake lole. Kilian aru kisipok. Damo tu kirian আছে সৰুটো কিচিপ। এবাৰ মই লৈ ল'লোঁ কিৰিয়ান আৰু কিচিপক। এয়া বাৰ্থডে কৰিছোঁ আৰু কেনেকৈ কি কৰিবলৈ নাজানো, তথাপি অলপমান চেষ্টা কৰিছোঁ। এয়া বাইদেৱে চাকি জ্বলাই দিছে। এয়া মা আহিলে, মায়ে এতিয়া কিচিপক ল'ব। বৌক মাতি আছোঁ কিচিপক ল'বৰ কাৰণে। এয়া মোৰ হাতত আকৌ আমাৰ ল'ৰাটো আহিলে ইংৰাজী। এইয়া বেলুন ফুটাবলৈ বিচাৰিছে। এয়া কেক কাটো কৰি আছে। এয়া আমাৰ ইংৰাজী হাত চাপি বজালে ভাইকৰ বাৰ্থডে ইউজ কৰি আছে। কিৰিয়ানে হাত চাপৰি মাৰিয়ে আছে হেপী বাৰ্থডে।
বাৰ্থডে সকলো সাজু হৈ গ'ল কেক কাটিবৰ কাৰণে। ওচৰ চাপি আহিলে আৰু এয়া ধূপ চুপ জ্বলাই আছে। ভালে ভালে বেমাৰ আজাৰৰ পৰা দূৰত হৈ ভালে কুশলে ভৱিষ্যত উন্নতি কৰক। কিছু বাৰু কি জানে হেপী বাৰ্থডে লগাই আকৌ হেপী বাৰ্থডে লগা এয়া কেক কাটিলে। কিৰিয়ানে কিচিকক পাইছে। এয়া কিচিকে কিৰিয়ানক পাইছে। সিহঁতৰ দুটা যে মিলা প্ৰীতিৰে থাকক, ভালে কুশলে থাকক, সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এয়া আমাৰ ইংৰাজক কিৰিয়ানে খাবলৈ আহিছোঁ। কিচিকে বাইকক পাইছে, নিজৰ বাইক। হেপী বাৰ্থডে ডেক'ৰেশ্যনটো এনেই অলপমান কৰিলোঁ আৰু দেখাক দেখি। যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ অকণমান। दुनिया तक भारत की आजादी के सबकी ভাইটি খাইছিলি হাই কৰি দিয়া, তুমি হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া। আজি ভাইটিহঁতৰ বাৰ্থডে আছিলে ন আজি। Play by USB drive.
যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে পোনপ্ৰথমবাৰৰ মোৰ চেনেলটো চাইছে যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ এইটো সবচে ডাঙৰটো হয় এতিয়া দেৰিকৈ আহিছে স্কুলৰ পৰা এজনী ভাগিন ছোৱালী হয় ডাঙৰ বাইদেউৰ ছোৱালী লগাই দিলে বাইদেৱে বাইদেউ আকৌ মোকো লগাব আহিছে পলাইছে আৰু কিবাকে भूत बन गया इन्हें बाइक डाঙर बाइक হয় মানে এয়া আকৌ মোক লগাব লাগে दोनों बैठे भाईटी दिखाए ओमन को भाईटी दिखाए को ভাল লাগিলে না ভাল দেখায় গালত না হ্যাপি বার্থডে কি খাইছা কি খাইছা কি হ্যাঁ এই যে আমার পোৱালি ও পোৱালি হাই কৈ দিয়া মই ভিডিঅ' কৰিম গান নেবাজিলে বজাবৰ কাৰণে সিহঁতে খুব চেষ্টা কৰি থাকে গানটো নেবাজিলে আকৌ সিহঁতে নিজে কিবা কিবি টিপিব বিচাৰে গান বাজিবৰ কাৰণে সেয়ে ইউটিউবে চিচিয়ে গান বাজি গ'ল আকৌ কিছু বস্তু এই গান বজাবৰ কাৰণে
Hey! Come on now! Oi, nas kau nas.